ওয়েলকাম ফ্রেন্ডস, ইয়া দেখিছে আমাৰ হেচাৰি আজি কয়লাৰৰ পোৱালি ওলাই আছে। ইয়া কাউন্টিং চলি আছে আৰু অলপ পাছত সোণালীৰ পোৱালিও ওলাব। ইয়া দেখিছে এই ট্ৰিপল ফেব্জিৰ পোৱালি হয় আৰু আমি আপোনালোকক ইয়াৰ পৰাই পোৱালিবোৰ প্ৰডাকশ্যন কৰি থাকোঁ। আৰু আমাৰ হেচাৰিৰ চব পোৱালি এ গ্ৰেডৰ হয় আৰু হোলচেল প্ৰাইজত পোৱা যায়। আৰু কাৰোবাক যদি লাগে পোৱালি মোৰ লগত যোগাযোগ কৰিব পাৰে, কণ্টেক্ট নাম্বাৰ দিয়ে আছে, চাই লওক। আৰু আমাৰ হেচাৰিত কয়লাৰ বা সোণালীৰ পোৱালি বুলিয়ে নহয়, সকলো ধৰণৰ পোৱালি যোগান ধৰা হয় হাঁহ মুৰ্গীৰ। আৰু আপোনালোকে গিনি ফল, টাৰ্কি, চিল্কি, কটকনাথ যি পোৱালি লাগে গোটেইখিনি আমি যোগান ধৰোঁ। যদি লাগে আপোনালোকক মোৰ লগত যোগাযোগ কৰি ল'ব পাৰে। আৰু কোনোবা ভিউৱাৰ্ছে যদি ভাবি আছে বোলে নিজে মেচিন লৈ ঘৰতে পোৱালি শুকাম বুলি, তেনেহ'লে কোনো চিন্তা নাই, মোৰ তাত মেচিনো এভেইলেবল আছে আৰু একদম কম প্ৰাইজত পাই যাব। যদি আপোনালোকক কণী শুকোৱাৰ কাৰণে মেচিনো লাগে তেতিয়াহ'লে মোৰ তাতে পাই যাব, ল'ব পাৰে। আৰু মেচিন লৈ যদি কোনোবা কণীৰ অভাৱত পৰি আছে তেতিয়াহ'লে কণীও পাই যাব, মই সকলোখিনি যোগান ধৰিম। আৰু আপোনালোকে আমাৰ তাত একদম কম দামত মেচিনবোৰ পাই যাব। অনলি 2000ৰ পৰাই আহি যাব মেচিনবোৰ। আৰু যদি কাৰোবাক বেছি কেপাচিটিৰ লাগে তেতিয়াহ'লেও কথা নাই, আমি বনাই দিব পাৰিম। আৰু মোৰ ফালৰ পৰা আপোনালোকক এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে ভিডিঅ'বোৰ চাই ঠিকে কিন্তু ছাবস্ক্ৰাইব বা লাইক এটা নকৰে। আপোনালোকে কোনোবা যদি চেনেলত নতুন আহে ছাবস্ক্ৰাইবটো কৰি থৈ দিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপুনি চাব পাৰে। আৰু লাইক এটা কৰি দি যাব, যাতে আৰু আগলৈ ভিডিঅ' বনোৱা উৎসাহ পাওঁ। আপোনালোকে মোৰ হেচাৰিটো এবাৰ চাই লওক। আৰু মোৰ হেচাৰিৰ পৰা ওলোৱা হাঁহ মুৰ্গীৰ পোৱালিৰ কেইটামান ক্লিপ লগাই দিছোঁ, চাই লওক কিমান ধুনীয়া পোৱালি, চব এ গ্ৰেডৰ পোৱালি হয়। আপোনালোকে পোৱালিখিনি চাই লওক। আৰু এয়া দেখিছে আপোনালোকে হাঁহ পোৱালি হয়। আজি ইহঁতৰ বয়স 2 দিন হৈছে, কালিও ওলাইছে পোৱালিখিনি, কালি এদিন আৰু আজি 2 দিন হৈছে। দেখিছে কি সুন্দৰ পোৱালি, চব এক চাইজৰ পোৱালি হয়, সৰু ডাঙৰ নাই, চব এক চাইজৰ পোৱালি। আৰু ভিডিঅ'টো আজি ইমানেই আছিল, আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ আপোনালোকক। বাই বাই।